হেল্ল' বিউটিফুল পিপল, মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এই সুযোগতে সকলোলৈকে বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে মোৰ দুৰ্গা পূজাৰ ভিডিঅ'বোৰ চাইছেনে নাই কমেণ্ট কৰি জনাব আকৌ। আৰু এই যে মই ভিডিঅ'বোৰ বনাইছোঁ তাৰ এটাই মাত্ৰ উদ্দেশ্য যে মোৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে যোগাযোগত থকা সকলো লোকে যাতে কলিকতাৰ পূজা উপভোগ কৰিবলৈ পায়। তাৰ মাজত কিছু হয়তো কলিকতাৰ পূজা দেখিছে আৰু কিছু হয়তো মনত আশা আছে যে মই এবাৰ নহয় এবাৰ কলিকতালৈ যাম, কলিকতাৰ পূজা চাম, কিন্তু বিশেষ কোনো কাৰণত আহিব পৰা নাই। সেইবাবে মোৰ মাত্ৰ এটাই উদ্দেশ্য যে সেইসকলে যিসকলে কলিকতাৰ পূজা দেখা নাই তেওঁলোকে যাতে দেখক। সেই যোৱাকালিও আমি তেনেদৰে ওলাই গৈছিলোঁ ৰাতি পূজা চাবলৈ। পূজা চোৱা আৰম্ভ কৰিছোঁ প্ৰায় ৰাতি 2টা বজাৰ পৰা, কিন্তু তথাপিতো আমি কেইবাভাগো পূজা চালোঁ আৰু যিমান কেইভাগ পূজা চালোঁ সকলো পূজাৰে ভিডিঅ' বনাই আনিছোঁ যাতে আপোনালোকে ভালকৈ দেখা পায়। গোটেই ৰাতি পূজা চাই ৰাতিপুৱা 8:30মান বজাত ঘৰ সোমাইছোঁ। সকলোখিনি আপোনালোকে এই ভিডিঅ'টোত দেখা পাব। ব'লক ভিডিঅ'টো মাজলৈ যাওঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আমাৰ দৰে সকলো লোকেই চাগে 10টা বজাৰ পাছতহে পূজা চাবলৈ আহিছে। এয়া ৰাইজৰ লানি নিচিগা সোঁত। আমি গাড়ীৰে অলপ সময় গৈ তাৰপাছত মেট্ৰ'ৰে গ'লোঁ কালীঘাটলৈকে। আমাৰ পূজা চোৱাৰ আৰম্ভ কৰিছোঁ আমি কালীঘাটৰ পৰা। ৰেষ্টুৰেণ্টখনত সোমাই যাওঁতেই চিনাকি ফটোগ্ৰাফাৰ দাদা এজনক লগ পালোঁ আৰু দুখনমান ফটোও তুলি ল'লোঁ। এয়া আমি খাই বৈ ল'লোঁ, দুইজনীয়ে এখন ফটোও তুলি ল'লোঁ। তাৰপাছত খাই বৈ এয়া পূজাৰ আৰম্ভণি। এয়া পূজা এইডোখৰ আছিলে ত্ৰিধৰা নামৰ এটা পূজা কমিটিৰ পূজা মণ্ডপ। ইমান ধুনীয়া, মানে বিৰাট মৰম লগা আছিলে পূজা মণ্ডপটো। ত্ৰিধাৰাৰ পৰা ওলাই আহি প্ৰায় ওচৰতে আছিলে সিংহী পাৰ্ক। সিংহী পাৰ্কৰ পূজা ভাগো খুব ধুনীয়া আছিলে, মূৰ্তিজনাও বিৰাটেই ধুনীয়া। চাওকচোন আপোনালোকে। আমাৰ নেক্সট লোকেশ্যন একডালিয়াৰ যোনটো পূজাৰ মণ্ডপ, সেই মণ্ডপটো জগন্নাথ পুৰীৰ মন্দিৰৰ আধাৰত নিৰ্মাণ কৰিছিল। ইয়াৰো গোসানীজনা খুব ধুনীয়া। ইয়াৰ ভিতৰখন, মণ্ডপটোৰ ভিতৰখনো ইমান ধুনীয়াকৈ বনাইছিল, মানে একদম নিখুঁত। মণ্ডপটো একেবাৰে স্থায়ী মন্দিৰৰ দৰে লাগিছিল, ইমান সুন্দৰ ভিতৰটো দেখিবলৈ। আমি দুইজনীয়েও গোসানীজনাৰ লগতে এটা ভিডিঅ' বনাই ল'লোঁ। বাজিছে 4:10, আমি গৈ আছোঁ আন এখন পূজা চাবলৈ। এইবাৰ একচুৱেলি আমাৰ ওলোৱা বহুত লেট হৈ গ'ল, সেইটো কাৰণে আমি এতিয়ালৈকে 3 ভাগ নে 4 ভাগ পূজা মাত্ৰ চাইছোঁ, য'ত নেকি আগতে আমি ইমান টাইমলৈকে মানে বহুত পূজা চাই দিওঁ। এইবাৰ অলপমান দূৰো হৈছে আৰু মাজত আমাৰ খাওঁতে 3 ঘণ্টামান সময় গুচি গ'ল, সেইবাবে মানে চোৱাটো কম হৈছে, কিন্তু যিকেই ভাগ চাইছোঁ বিৰাট ধুনীয়া আপোনালোকক দেখুৱাই থাকিম। সেই হালধীয়া টেক্সিখনে আমাক ইয়াতে নমাই দিলে আৰু নামিয়েই চকুৰ সন্মুখত এটা অকণমানি পূজা মণ্ডপ আৰু তাৰ মাজত ইমান মৰম লগা গোসানী এজনা দেখিলোঁ। আমাৰ খুব ভাল লাগিলে। ইয়াতে ৰৈ আমি অলপমান ফটোশ্বুটো কৰি ল'লোঁ, যিহেতু ইয়াত ভিৰো অলপমান কমেই আছিলে। ইয়াৰ পাছৰ ভাগ পূজা মণ্ডপ শিৱ মন্দিৰ। এই মণ্ডপটো পাওঁতে সম্ভৱতঃ তেতিয়া বাজিছিল প্ৰায় 5টা বা 5:30, আৰু তেতিয়ালৈ দশমী বিহিত পূজা আৰম্ভই হৈছিল। আমি ভিতৰত সোমাই দেখিছোঁ যে পণ্ডিতজনাই, মানে পুৰোহিতজনাই পূজা আৰম্ভ কৰিলে, কিন্তু কিবা এটা ভাল লাগি গ'ল যে আমি গৈ পেলাই তেওঁক পূজা কৰি থকাও দেখা পালোঁ। আপোনালোকৰ ভাবি আচৰিত লগা নাই যে 5টা 5:30 বজালৈকে পূজা চাই আছোঁ, আমাৰ টোপনি ধৰা নাইনে? অৱশ্যে ইয়াত একো ধৰিবই নোৱাৰি কেনেদৰে সময় গৈছে। ইমান লাইট চাইট জ্বলি আছে, অলপ পাছতহে দেখিছোঁ যে পোহৰ হৈয়ে গ'ল। মানে
বাটতে গৈ থাকোঁতে এই অকণমানি পূজা মণ্ডপটো দেখা পাই ভিডিঅ' এটা কৰি থ'লোঁ। ধুনীয়া লাগিছে নহয় জানো? সেই মণ্ডপটোৰ পৰা ওলাই আহিয়ে আমি পালোঁহি মুদিয়ালি ক্লাবৰ এই মণ্ডপটো। এই মণ্ডপটোত চাওকচোন এটা ইলিউশ্যন দেখুওৱা হৈছে। মুখৰ আগত যোনটো মূৰ্তি আছে সেই মূৰ্তিটো যেতিয়া আপোনাৰ সন্মুখত আহে তেতিয়া মানে নাইকিয়া হৈ যায়। সেইটো এটা লাইটৰে বাহাদুৰি চাগে। তো এই মণ্ডপটোৰ ভিতৰটো বিৰাটেই বেছি ধুনীয়া আছিলে, মানে আপোনালোকক কি ক'ম, নিজৰ চকুৰে দেখি আহিহে মানে বেছি ভাল দেখিছিলোঁ। হয়তো কেমেৰাটো বেয়া লগা নাই, কেমেৰাটো ধুনীয়া লাগিছে, কিন্তু নিজেই যেতিয়া প্ৰত্যক্ষ কৰিছিলোঁ আৰু বেছি ধুনীয়া লাগিছিলে। পূজা চাই চাই পোহৰে হৈ গ'ল আৰু আমাৰো বিৰাট বেছি ভাগৰ লাগিছিলে, ঘামি জামি অৱস্থা নাই। আৰু এতিয়া আমি আহিছোঁ আন ভাগ পূজা চাবলৈ। এই জেগাডোখৰ আছিল সুৰুচি সংঘৰ পূজা। এই মণ্ডপটো খুব ধুনীয়াকৈ বনাইছিলে, কিন্তু হয়তো আমি ৰাতিপুৱাহি হ'লে মণ্ডপটো আৰু বেছি ধুনীয়া লাগিলেহেঁতেন। ইয়াত মানে ভগা চিগা সকলো বস্তু যোনবোৰ পুৰণা হৈ যায় সেই বস্তুবোৰ দেখুওৱা হৈছে। মানে পুৰণা হৈ যোৱাৰ পাছত আমি কি কৰোঁ, পেলাই দিওঁ। তেনেদৰে আপোনাৰ নিজৰ মাক দেউতাকো মানে লৈ গৈ বৃদ্ধাশ্ৰমত থওঁ। এই পেণ্ডেলটো অলপমান থিম বেছড পেণ্ডেল আছিলে। এই সময়খিনিত মই মোক নিজকে চাই আছিলোঁ যে ইমান দেৰি ঘূৰিলোঁ, ইমান ঘামি জামি শেষ, মোৰনো অৱস্থাটো কেনেকুৱা হৈছে চাইছিলোঁ। কিবা ক'ব? এতিয়া 5:30 বাজি গ'ল, চাই চাই ভাগৰ লাগি গৈ চাগে, কিন্তু ষ্টিল এনাৰ্জেটিক হৈ আছোঁ। আৰু দুখনমান চাম। আৰু দুখনমান চাই আৰু ঘৰ যাম আৰু। চাওক এফালে গোটেই পোহৰ। আৰু এইটো আছিল আমাৰ শেষৰটো পূজা মণ্ডপ, যিহেতু একেবাৰে পোহৰ হৈ গৈছিলে। চেটলা নামৰ জেগাডোখৰত এই মণ্ডপটো বনাইছে। এই মণ্ডপটো বানাৰসৰ সম্পূৰ্ণ মন্দিৰ এইবোৰৰ আধাৰত বনাইছিলে। আপোনালোকে ভাবিব পাৰেনে যে ৰাতিপুৱা 6:30-7 বজাত এনেকুৱা এটা ভিৰ হ'ব পাৰে বুলি? আমিতো আচৰিত। একদম ভিৰত মই মোৰ মোবাইলটো কোনোমতে ওলাই ভিডিঅ' কৰিছোঁ, কাৰণ কি আপোনালোকক দেখাবলৈ আছিল। চাওকচোন একদম ৰিয়েলিষ্টিক, খুব ধুনীয়াকৈ বনাইছিলে। তলত পানীও আছে, হয়তো অলপ অলপকৈ পানীখিনি দেখা পাইছে, কিন্তু ভিডিঅ'টো কৰিবলৈ বিৰাট অসুবিধা হৈছিলে। সেইবাবে ভালদৰে ভিডিঅ'টো বনাব নোৱাৰিলোঁ, যদিও যিমান পাৰোঁ চেষ্টা কৰিলোঁ। এই মণ্ডপটোৰ বাহিৰখিনি যিমান ধুনীয়া, ভিতৰখিনি সিমানেই ধুনীয়া। আন কেইবছৰতকৈ এইবছৰ পিছে আমি ভিৰটো বহুতেই কম পাইছোঁ। আগতে মণ্ডপবোৰত এবাৰ সোমালে প্ৰায় 1-1.5 ঘণ্টা সময় লাগি যায়, কিন্তু এইবাৰ প্ৰায় 15-20 মিনিটত আমি এটা মণ্ডপ চাই কমপ্লিট কৰিছোঁ। আৰু লাষ্টলৈ আমাৰ সঁচাকৈ ভাগৰ লাগিল। সেইটোৱেই লাষ্ট মণ্ডপ আছিল। এয়া আমি ঘূৰি গৈ আছোঁ ঘৰলৈ, আৰু মই ভাগৰি জুগৰি একেবাৰে অৱস্থা নাই। মোৰ মুখখন দেখি হয়তো গম পাইছেই। মোৰ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আন এটি নতুন ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ। আপোনালোক কিন্তু ৰৈ থাকিব দেই।